Hey guys, good morning. ভালনে সকলোৰে আশা কৰো আপোনালোকৰ সকলোৰে ভাল মইও ভালে আছো আৰু যাবলে উলালো বহতৰ ঘৰলে কালি দেখাইছিলো মানে কালি ৰাতি বনাই থৈছিলো ভিডিওটো আপলোড দিয়া নাই বাৰু বনাই থৈছিলো এটা কেক ভটিছাটোৰ বাৰ্থডে বুলি যাম তালে উলাই ৰেডি হৈ গলো লৰা গল মানে ঘৰত কোনো নাই সকলোবোৰ গল বাকি আছো মই মানে গৃহস্থনী মানুহটো কাম বন কৰি এতিয়া ফ্ৰী হৈছো আৰু ৰেডি হইতে যাবলৈ ওলাইছো আৰু আপোনালোকৰ জৰিয়তে মানে ভতিজাটোলে জনাইছো জন্মদিনৰ অযুত হিয়া ভৰা শুভেচ্ছা তুমি সদায় খুশি হোৱা মাইনা লৰা হয় কিন্তু ছোৱালী নহয় আমি মাইনা বুলি মাতো মই যেতিয়া এখন ঘৰলৈ বিয়া হৈ আহিছিলো তেতিয়া তাৰ বয়স আছিল ক্লাস 6 ত পঢ়িছিল আৰু এতিয়া 17 বছৰ অতিক্ৰম কৰিছে আজি 17 বছৰীয়া বাৰ্থডে বহুত সৰু আছিল কি আৰু এনেকুৱা আছিল মানে মই যেতিয়া আহিছিলো মই খালেহে কি খায় মই খুলেহে কি শুৱে তেতিয়া মই পঢ়া শুনা কৰি আছিলো মানে এখন টেবুলতে ঠেলা হেঁচাকে কাজিয়া লাগি পঢ়িছিলো তেনেকুৱা আছিল মানে মোৰ খুৰী বুলি সিহঁতে মোক সেইটো সন্মান দিয়া নাছিল আচলতে তাতকে বহুত বেছি সন্মান দিছিল মানে কি কম আৰু নিজৰ বাই ভনী তেনেকুৱা নিচিনাকে আছিল আমি খুৰী বুলি আচলতে ভাবাই নাছিল সিহঁতি এতিয়াও তেনেকৈ থাকে দুইটা মাৰিব চিকুটিব তেনেকুৱা নিচিনাকে থাকে দুইটা আৰু ডাঙৰটো বাৰু এতিয়া অকণমান ডাঙৰ হৈছে যিহেতুকে সি অকণমান লাজুকীয়া হৈছে কিন্তু সৰুটো এবাৰ হাই ছেকেণ্ডাৰীৰ ছেকেণ্ড ইয়েৰ হ'লেও মানে ডাঙৰটো নিচিনাকে ইমান জ্ঞান আহা নাই সি সৰুৱে হৈ আছে মোক মাৰিব মোৰ লগত খেলিব তেনেকুৱা নিচিনা হৈ আছে এতিয়া ল'ৰাটো ভাল লাগে আমি এনেদৰে থাকো আমাৰ এটা সৰু পৰিয়াল সুখী পৰিয়াল আমি এনেকৈ থাকো বাৰু খুব ভাল লাগে ডাঙৰ হৈ আহিছে এতিয়া বেয়াও লাগিছে মানে দুখো লাগিছে ভালো লাগিছে ডাঙৰ হৈ আহিছে ল'ৰা-ছোৱালীটো ডাঙৰ হ'বই আৰু কি কম আৰু মানে ডাঙৰ হৈছে মানে সৰু কালৰ যিবিলাক স্মৃতি সেইবোৰে এতিয়া আমনি কৰা নিচিনা হ'ব ডাঙৰ হৈছে খেলিবলৈ অকণ লাজ কৰিব কিছুমান কথা ক'বলৈ লাজ কৰিব এতিয়া আগতে যিখিনি শ্বেয়াৰ কৰিছিল স্কুলৰ পৰা আহি কি হয় কি নহয় তেনেকুৱা নিচিনা যেতিয়া ময়ো আহোঁ কলেজৰ পৰা ময়ো মানে কওঁ যে আজি কলেজত এনেকুৱা হ'ল আজি মোক মানে প্ৰফেচৰে এনেকৈ কৰিছিল তেনেকৈ কৰিছিল আমি এনেকৈ কৰিছিলোঁ তেনেকুৱা সিও কৈছিলহি যে মাতে কিন্তু খুৰী বুলিয়ে কিন্তু খুৰীৰ নিচিনা নহয় আৰু খুৰীতকৈ বেছি ওপৰত আছিলোঁ তেনেকৈ কয় আৰু মানে যে আজি মোক ছাৰে এনেকৈ কৰিছিল বেঞ্চত আঁঠুক আহিছিলোঁ আজি মোকতো অংক কৰিব নোৱাৰিছিলোঁ তেনেকুৱা নিচিনা আমি তেনেকৈ একেলগে পঢ়ি একেলগে খেলি ডাঙৰ হৈছোঁ যদিও মই বিয়া হৈ পঢ়িছিলোঁ কিন্তু মই শৈশৱটো পাইছিলোঁ ইয়াতো আৰু এই চেগতে ভাবিলোঁ আপোনালোকৰ মাজতেই ভাবিলোঁ জন্মদিনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ পুনৰবাৰ আৰু মানুহে কয় যে ডাল পাতবোৰ হ'ব নালাগে মেইন গছডাল হোৱা সেইটো কয় কিন্তু মই কওঁ ডাল পাতবোৰ নহ'লে গছডাল কিন্তু শুৱনি নহয় কেতিয়াও যেতিয়া গছৰ পাতবোৰ সেউজীয়া হৈ নুঠে গছডাল হালধি হৈ থাকে দেখিবলৈ একদম বেয়া লাগে মই সেইকাৰণে কওঁ মানুহৰ জীৱনত ভাল বেয়া দুইটা গুণে প্ৰয়োজন হয় অকণ দুষ্টখিনিও লাগে মানুহক অকণ সৰলতাখিনিও লাগে সকলোখিনিয়ে প্ৰয়োজন হয় আৰু তাৰ কাৰণে মই বহুত সুখী যে মোৰ ভতিজাকেইটাৰ গাত এনেকুৱা এটা গুণ আছে এইখিনি সময়ত যিখিনি ল'ৰা ছোৱালীয়ে শিখৰ খায় বা অন্য ধৰণৰ গুটকা বস্তু খায় মোৰ ল'ৰাকেইটা আজিলৈকে তামোল এখনো খোৱা দেখা নাই আজি মোৰ বিয়া হৈ 8 বছৰ হৈছে আজিলৈকে মই এই তামোলখনো খোৱা দেখা নাই কিন্তু মই অত্যন্ত সুখী এইখিনি ফালৰ পৰা আৰু মোৰ ঘৰতো এনেকুৱা এটা পৰিৱেশ নহয় যে ডাঙৰ মানুহ কেইজনো তেনেকুৱা এটা বস্তু খায় সেইটো নহয় আমাৰ ঘৰত কোনোৱে নাখায় খালি মা খায় তামোল এখন আৰু আমি আৰু যদি মন যায় আমাৰ মানে মাজি 3জনী মাইকী মানুহ আছো সেই মাইকী মানুহ 3জনী আমি কেতিয়াবা তামোল এখন খাওঁ আমাৰ কিন্তু মতা মানুহ কেইজন তেনেকুৱা নহয় সেইফালৰ পৰা মোৰ ঘৰখন অত্যন্ত সুখী আৰু বাকিখিনি জানেই বহুতে যিখিনি মোৰ ছাবস্ক্ৰাইবাৰ আছে ভিউৱাৰ্ছ আছে তেওঁলোকে বহুতে মোক চিনি পায় আৰু বহুতখিনিয়ে জানেই মোক ঘৰখনৰ কথা ভাল লাগে সেইবাবে মোক এনেদৰে আদৰি লোৱাৰ বাবে আৰু যাওঁ এতিয়া বহতৰ ঘৰলৈ কিন্তু আপোনালোকক কেকটো দেখাবলৈ আছে কেকটো দেখাওঁ পুনৰবাৰ কৈছোঁ গছডাল কেতিয়াও খালী থাকিলে ভাল নালাগে গছডাল সদায় ফল ফলহাৰে
পৰিপূৰ্ণভাৱে থাকিব লাগে, তেতিয়াহে ভাল লাগে, দেখিবলৈ শুৱনি হয়। কিন্তু যেতিয়া ফলবোৰ ছিঙি অনা যায় তেতিয়া গছডাল আৰু বেয়া লাগে, তেনেকুৱা নিচিনা। মাইনা, তুমি সদায় সুখী হোৱা, তোমাৰ জীৱনৰ লক্ষ্য কি আমি জানো, আমি সদায় তোমাক ছাপোৰ্ট কৰিম, তুমি আগবাঢ়ি যোৱা আৰু কামত তোমাৰ জীৱনৰ লক্ষ্যত তুমি সদায় সুখী হোৱা মাইনা। তাকে ক'লোঁ হেপ্পী বাৰ্থডে টু ইউ। গৈ আছোঁ পাৰ্টি ৰেডি কৰা, আৰু বলক যাওঁ, মানে কেকটো দেখাওঁ আপোনালোকক কি হ'ল কি নহ'ল কালি। বলক পূৰা ওলাই কৰি ৰেডি, আৰু একদম পূৰা ৰেডি হৈ আছে যাবলৈ। এই কাপোৰবোৰ দেখিছেনে কেনেকুৱা হৈ আছে এইবোৰ। আজি একদম 4-5 দিনমান কণ্টিনিউ বৰষুণ, কাপোৰ শুকুৱাবই পৰা নাই। ল'ৰাটোৰ কাপোৰ এনেকৈ চকীতে মেলি ৰাখিছোঁ, আৰু মোৰ কাপোৰবোৰ এনেকৈ আলনাতে ৰাখিছোঁ, আৰু কিবাকৈ বাহিৰত ৰখাবোৰতো বাহিৰত আছেই। বলক যাওঁ কেকটো চাওঁগৈ। কেক বনাবৰ বাবে মই লৈছোঁ 2টা ব্ৰাউঞ্চ বিস্কুট, 10 টকীয়া। এটা গুচাই লওঁ। বিস্কুট এই 2টা এতিয়া খুলি লওঁ। বাৰ্থডে বুলি বনাম আৰু কেক এটা, ভগৱানে জানে বাকীখিনি কি হয়। আৰু এতিয়া ইয়াৰ মাজৰ ক্ৰীমখিনি এইখিনি উলিয়াই ল'ম এনেদৰে। মই চাকু এখনকে লৈ লৈছোঁ, আপোনালোকে চামুচ ব্যৱহাৰ কৰিব পাৰিব। বিস্কুটটো কিন্তু ভাল, এটা চাইডেহে ক্ৰীমখিনি থাকে, এটা চাইডে নাথাকে। 2টা চাইডে থাকিলেতো বহুত সময় দৰকাৰ হ'ব। এইখন 2টা চাইডে আছে, এনেকৈ থাকিলে সময় লয় বহুতখিনি। চামুচ দিও কৰি দেখাইছোঁ, এখন চামুচ দি এনেকৈ চামুচ দি কোৱা। এয়া এনেদৰে চামুচ দিও কৰিব পাৰে। গুচাই লওঁ গোটেইখিনি এনেদৰে। ফ্লেভাৰটো আহিবৰ কাৰণেহে দিম। এইখিনি হৈছে চকলেট কালাৰ, এইখিনি হৈছে অৰেঞ্জ কালাৰ। ইয়াৰ ফ্লেভাৰটোৰ, অৰেঞ্জৰ ফ্লেভাৰটোৰ আহিবৰ বাবেহে মই দিম, এই পেকেট দিম আকৌ। এইখিনি এতিয়া মই মিক্সাৰত পিচি ল'ম, এনেদৰে ভাঙি দিছোঁ। কিবা গধুৰ বস্তুখিনি পিচি ল'লোঁ, এতিয়া মই এইখিনি চালি ল'ম। কিবা যদি ৰৈ গৈছে ওলাই পৰিব ইয়াতে, এই ৰখি গৈছে, আকৌ চালি মিক্সাৰত দি ল'ব পাৰিম। চালি লোৱা, আৰু একেটা মিক্সি জাৰতে মই এতিয়া দিম চেনিখিনি ইয়াত দি দিম। এইখিনি মিশ্ৰণ কৰি হৈছে, আৰু মিশ্ৰণ কৰিম যেতিয়া এতিয়া থৈছোঁ। আৰু এতিয়া এইখিনি ভালদৰে, এইখিনি কিবাকৈ ল'লোঁ, আৰু এই অকণ আছেই বাৰু। আচলতে ক্ৰীমবোৰ এনেকৈ ভাঙিবলৈ অলপ কঠিন হয়। ইয়াত দি দিম, এতিয়া মিলাই দিম এইখিনি। আৰু এতিয়া মই ইয়াত দিম বেকিং পাউডাৰ। এইটো ৰেক্স বেকিং পাউডাৰ হয়, এইটো অকল কেক বনাবৰ বাবে ব্যৱহাৰ কৰা হয়। এয়া দেখিছে কেক, এয়া এইটো ৰেক্স বেকিং পাউডাৰ। এতিয়া মই ইয়াত দিম এইটো এচামুচকৈ অকণমান কম দিছোঁ। আৰু এতিয়া সেই মিশ্ৰণটো ৰেডি কৰি ল'ম। এতিয়া ইয়াত মই দিম গাখীৰ। গাখীৰ একেবাৰতে দি নিদিব, কিমানটো পৰিমাণৰ লাগে সেইটো সঠিককৈ
গম পোৱা নাযায়, শেষতহে গম পোৱা যায়, গতিকে অকণ অকণকৈ দি যাব। লোৱা হ'ল আৰু এতিয়া ইয়াত দিম অকণমান ময়দা, বা আপোনালোকে আটাৰ গুড়িও দিব পাৰে ময়দা নাথাকিলে, বা ইয়াত কাগজো পাতি দিব পাৰে, কিন্তু মই নাই দিয়া বাৰু, মই এনেদৰে দিম। হৈ গ'ল ৰেডি, আৰু ইয়াতে এই প্ৰলেপটো দি দিম। দিলোঁ আৰু অকণমান এনেদৰে টেপ টেপ কৰি দিম, যাতে ভিতৰত থকা বাবলছবোৰ ওলাই পৰে। হৈ গ'ল, এতিয়া বনাম। নিমখ দি দিলোঁ, কিন্তু দেখাবলৈ নহ'ল, আৰু এডাল ষ্টেণ্ড পাতি দিলোঁ। প্ৰায় অকণমান সময় মই গৰম হ'বলৈ দিম নিমখটো। এতিয়া ঢাকনা লগাই দিম, আৰু এই ফুটাটো এখন পেপাৰ কাগজ দি ধুনীয়াকৈ বন্ধ কৰি দিম। টাইটকৈ বন্ধ কৰি দিম, যাতে ভিতৰ 45 মিনিটৰ পিছত চাম কি হৈছে। হৈ যাব লাগে, মই এবাৰ চাইছিলোঁ কিন্তু ইয়াত নাই হোৱা। কেক হৈ গ'ল, এই ফুটা ফুটা কৰা নাই, হ'ল চাইছোঁ হৈ গ'ল কেক। এতিয়া মই এনেদৰে ৰাখি দিম, ৰাতিপুৱা দেখাম বাৰু কি হৈছে। এতিয়া ঠাণ্ডা হ'বলৈ এনেদৰে ৰাখি দিম, আৰু ৰাতিপুৱাহে তাক চাম আৰু কি হয়, কাটি কুটি মানে বাৰ্থডেত কাটিম। এইটো কেক এনেকৈ ৰাখিছিলোঁ, এয়া মোৰ চাগে কেকটো কাটিব লগা নহ'বই, ই দেখিছেনে চাইডে চাইডে নিজে আঁতৰি আহিছে। এয়া এইখিনি নিমখ মই ৰাখি দিম আৰু ভালকৈ থৈ দিম, ইয়াতে কেতিয়াবা বনাব পাৰিম। নিমখখিনি মই পেলাই নিদিওঁ কেতিয়াও। এয়া কেকটো কিন্তু নাই কাটা দেই, চাইডখিনি। অকণমান টেপ টেপাই দিছোঁ এইফালে। আৰু এইটো কেক ৰেডি। এয়া কেক হৈ গ'ল। এতিয়া এইটো লৈ যাব লাগিব আৰু তাত কাটিব আৰু মাইনাই। ইয়াত যদি আইচিং কৰি দিব পৰা হয় চাগে খুব ধুনীয়া হ'ল হয়, কিন্তু মোৰ ওচৰত বৰ্তমান নাই। সেই গাইজ, ঘৰৰ পৰা ওলাই আহিলোঁ, কেক লৈছোঁ, ষ্টেণ্ড লৈছোঁ, আৰু এটা ছাতি লৈ লৈছোঁ। ঠিক নাইতো, বতৰটো বেয়া একদম। ইয়া আধা ৰাস্তাতে বৰষুণ দিলে শেষ আৰু মই। গাড়ী শব্দ, ঘৰৰ পৰা ওলাই যিহেতু ৰাস্তাটো দেখাই পায় আৰু গাড়ী শব্দ আহে। অকলে অকলে বেয়া লাগিছে। এই বাইকত থৈ গ'ল, ৰাস্তাতে লগ পালোঁ তাক। বাইকত থৈ গ'ল, আমি আৰাম আৰু কি হ'ল, গুচি আহিলি যে। মাস্কখন মেইন আৰু বাপৰে বোকা বোকা, ইয়াত দিছে বোকা। এয়া আদা নহৰু, জিকা, আলু, পিঁয়াজ, আৰু এইফালে মাছ ফ্ৰাই কৰি আছে মায়ে, আৰু এইফালে মায়ে বনাই আছে দালি। পলিথিনত আছে মাংস, এইখিনি বোলে মই ৰান্ধিব লাগিব। এইফালে ভকতে খাই আছে জলপান। এয়া এইফালে থাপনাখন আছে। মামা কিয় খোৱা নাই? মামা মামা কিয় খোৱা নাই? A few inches later. খাই বৈ উঠিলোঁ, এতিয়াহে কেক কাটিম। এইটো মই বনোৱা কেক। দিয়া, তুমি ভিডিঅ'টো বনাই ৰাখিছা নহয় ন, মোক অকণমান দি দিবা আৰু কেকটো ওচৰৰ পৰা। এইফালে এটাই কৰি আছে ভিডিঅ'।
Happy birthday to you. Happy birthday to you. Happy birthday to you, Maina. Happy birthday to you. Cake katise. Hi, Momi. Oh. Hey, happy birthday. Hey. Cake khoaise, cake khoaise ya. Ita cake tu mon lobe dong. মই ভাবিছিলোঁ এবাৰ চিৰিডাইজ লিখিম বুলি কিন্তু কালি ৰহাত আইচ বিচাৰিলোঁ নাপালোঁ আইচিংখিনি বেড লাক নেক্সট কৰোণা যদি জীয়াই ৰাখে আৰু ট্ৰাই কৰিব লাগিব এয়া কেক কটা পৰ্ব ইফালে কেক বনোৱা মানুহজনে কেক এতিয়ালৈকে খোৱাই দিয়া নাই ইমান দুখৰ কথা কেক কেক কটা পৰ্ব সামৰণি মাৰিছোঁ এইফালে শুই আছে মায়ে শুই আছে এয়া কেক মায়ে জমনি কৰি আছে আৰু এইফালে ভাতে খাই আছে কেক খোৱা মানুহ নাই ভাতে খাই আছে আমাৰ পোৱালি দুটাকো খুৱাব লাগিব যিহেতু সিহঁতকেইটা আমাৰ ফেমিলি হয় ক'ত আছে ব্ৰণী আৰু মতি এই দুটা মতিক ইমান নোখোৱাবি দেই এটা গাটো বেয়া নহয় মই বনোৱা কেক খাইছে দেই তো আমাৰ হেপী বাৰ্থডে বাৰ্থডে বয়তকৈ তাৰহে এক্সাইটেড বেছি হৈ আছে অঁ মেকুৰীজনী যাওঁ ইমান বেছি ভাগৰ দেখিছে এইফালে পোৱালি যাওঁগৈ আৰু ঘৰলৈ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই বাই আপোনালোককো দিছোঁ বাই বাই ইফালে পৰিয়ালটোকো দিছোঁ আৰু বাই বাই